আলোচনা কৰিম কাৰেক্ট টেন্স কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এটা আমি বহুকেইটা নিয়ম আলোচনা কৰিম কাৰেক্ট টেন্সৰ। এক নম্বৰ নিয়মটো হৈছে আমি আলোচনা কৰিম প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কেনেকৈ আমি কাৰেক্ট টেন্স কৰিম। ইয়াত অসমীয়াৰ নিয়ম এটা আছে, নিয়মটো হৈছে প্ৰতিদিনে সপ্তাহে বা নিত্য মাজে সময়ে বুলি কি কেতিয়াবা বা সময়ে ঘটি থকা ঘটনাবোৰ বুজাবলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। ইয়াত কেইটামান ইংৰাজী শব্দ দিছোঁ, এইকেইটা শব্দ থাকিলে আমি কৰিম শব্দটোৰ পিছফালে যিটো ভাৱ থাকে সেই ভাৱটোত ছাবজেক্ট প্লাছ ভাৱটো কি চেঞ্জ কৰিব লাগে। প্ৰথমটো দিছোঁ মই ইউজুৱেলি, জেনেৰেলি, নৰ্মেলি, অলৱেজ, এভৰিডে, অফন বা ইউনিভাৰ্চেল ট্ৰুথ। ইউনিভাৰ্চেল ট্ৰুথ মানে চিৰসত্য বাক্য বুজাবলৈ, যদি মানে কি বাক্যটো চিৰসত্য হয় তেতিয়া আমি কি কৰিম প্ৰেজেণ্ট ইনডেফিনিট টেন্স হয়। আৰু কৈ দিছোঁ প্ৰতিদিনে সপ্তাহে বা নিত্য মাজে সময়ে ঘটি থকা ঘটনাবোৰ বুজাবলৈ প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ কৰা হয়। ইউজুৱেলি, জেনেৰেলি, নৰ্মেলি, অলৱেজ মানে সদায় বা এভৰিডে, অফন, ইউনিভাৰ্চেল ট্ৰুথ মানে চিৰসত্য, যদি বাক্যটো কি হয় চিৰসত্য হয় তেতিয়া কি কৰিম প্ৰেজেণ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিম। যদি ভাৰ্বৰ আগত ইয়াৰ যিকোনো এটা শব্দ থাকে, ইউজুৱেলি, জেনেৰেলি, নৰ্মেলি, ইয়াৰ যিকোনো এটা ভাৰ্বৰ আগত থাকে তেতিয়া আমি এইটো কি কৰিম প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট টেন্সটো কৰিম। প্ৰথমটো দিছোঁ, এক্সাম্পলটো দিছোঁ যে হি জেনেৰেলি ষ্টাডি এন আৱাৰ ইন দি মৰ্নিং। ইয়াত কি আছে জেনেৰেলিটো আছে, জেনেৰেলিটো যিহেতু আছে আমি গম পালোঁ কি প্ৰেজেণ্ট ইনডেফিনিট টেন্স। প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ নিয়মটো দিছোঁ কি ছাবজেক্ট প্লাছ ভাৰ্ব, মানে ভাৰ্বত কি যোগ দিব, ভাৰ্বত এছ, ইএছ বা আই এছ যোগ দিব লাগিব। ইয়াত কেৱল মাত্ৰ ভাৰ্বটোহে চেঞ্জ কৰিম, বাকী একো চেঞ্জ নহয়, মাত্ৰ ভাৰ্বটোৰ চেঞ্জ হ'ব। হি জেনেৰেলি থাকিব, কেৱল মাত্ৰ কি আমি ভাৰ্বটোহে চেঞ্জ কৰিম, অকল ভাৰ্বটো চেঞ্জ কৰিম। STDIES আমি ইয়াত কি কৰিম আই এছ যোগ দিম। ৱাই থাকিলে ৱাইটো নালাগে, ৱাইৰ জেগাত কি হয়, ৱাইৰ জেগাত আমি IES যোগ দিব লাগিব। ৱাইটো উঠি যায়, ৱাই ঠাইত কি দিব লাগিব IES। যেতিয়া আমি ভাৱটো আমাৰ হৈ গ'ল, বাকী পিছফালে যিখিনি আছে চেম থাকিব। এন আৱাৰ ইন দি মৰ্নিং। 2 নম্বৰ দিছোঁ দি ছান ৰাইজ ইন দি মৰ্নিং। এইটো দি ছান ৰাইজ ইন দি মৰ্নিং মানে কি সদায় কি পূবফালে উদয় হয় বুলি কৈছে। এইটো কি চিৰসত্য বাক্য হ'লে কি হয় প্ৰেজেণ্ট ইনডেফিনিট। ইউনিভাৰ্চেল ট্ৰুথ বুলি কৈছোঁ মই কি এইটো হৈছে কি ইউনিভাৰ্চেল ট্ৰুথ, গতিকে চিৰসত্য বাক্য সদায় হৈয়ে থাকে এইটো তাৰ দি ছান। ইয়াত আগৰখিনি একে থাকিব, ইয়াত কেৱল মাত্ৰ কি হয় পৰিৱৰ্তন হয় অকল ভাৱটো হয়, আমি অকল ভাৱটো চেঞ্জ কৰিম। ভাৱটো কি আছে ইয়াত অনলি এছ যোগ দি দিলে হ'ল, এছ আছে গতিকে এছ যোগ দি দিলে কি হৈ যাব শুদ্ধ হৈ যাব। ইন দি ইট একো পৰিৱৰ্তন কৰিব নালাগে, মাত্ৰ ভাৰ্বটোত দিছোঁৱে অলৰেডি। ইউজুৱেলি, জেনেৰেলি, নৰ্মেলি, অলৱেজ, এভৰিডে, অফন বা যদি ইউনিভাৰ্চেল ট্ৰুথ চিৰসত্য বাক্য হয় তেতিয়াহ'লে কি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আমি কি কৰিম কাৰেক্ট টেন্সটো কৰিম। কাৰেক্ট টেন্স প্ৰেজেণ্ট কৰে ছাবজেক্ট প্লাছ ভাৰ্বটো আমি কি কৰিম এছ, ইএছ বা আই এছ যোগ দিম। ভাৰ্বটো চাই লওঁ এছ, ইএছ যোগ দিম, কেৱল মাত্ৰ ভাৱটোহে আমি চেঞ্জ কৰিম, বাকী একো চেঞ্জ কৰিব নালাগে। 2 নম্বৰটো আছে দি মেন নৰ্মেলি ৰাইট ইন দি ইংক। দি মেন নৰ্মেলি, ইয়াত ডাইৰেক্ট বাক্যটো আছে কি অলৰেডি নৰ্মেলিটো আছে। ইয়াত মই কৈছোঁ ইউজুৱেলি, জেনেৰেলি, নৰ্মেলি বাক্যটো আছে, গতিকে আমি এইটো গম পাম কি প্ৰেজেণ্ট ইনডেফিনিট টেন্স। প্ৰেজেণ্ট ইনডেফিনিট কৰি দিলোঁ হ'ল দি মেন নৰ্মেলি ৰাইটটো ইয়াত কি পাম আমি অনলি এছ যোগ দিম, ৰাইট ইন ইংক। 2 নম্বৰটো দি আছে, আমি 2 নম্বৰটো আলোচনা কৰিম কি 2 নম্বৰ আলোচনা কৰিম পাঁচ আমি 2 নম্বৰটো দিছোঁ যে কোনো এটা কাম সমাপন হৈ যোৱা বুজায়, বা কামটো কি সমাপন বহুকাল আগতে 2-4 মিনিট আগতে হ'ব পাৰে, মানে কামটো কি আগতে হৈ গৈছে 2-4 মিনিট আগতে হ'ব পাৰে, বা অলৰেডি কামটো সমাপন হৈ গৈছে এনেকুৱা বুজাবলৈ কি হয় এইটো পাষ্ট ইনডেফিনিট টেন্স হয়। ইয়াত কেইটা মই এইটো ৱাৰ্ড দিছোঁ, য়েষ্টাৰডে, লাষ্ট নাইট, উইক, মন্থ, ইয়াৰ ইমান থাকিলে পাষ্ট ইনডেফিনিট হয়। মানে কি লাষ্ট নাইট বা লাষ্ট উইক, লাষ্ট মান্থ, লাষ্ট ইয়াৰ হ'ব পাৰে, যদি থাকে তেতিয়াহ'লে আমি বাই য়েষ্টাৰডে থাকিলে কি পাষ্ট ইনডেফিনিট টেন্স হয়। পাষ্ট ইনডেফিনিট টেন্সৰ নিয়মটো কি আছিল ছাবজেক্ট প্লাছ ভিটো মানে কি ভিটো বুলি কথা আমি ইয়াত লিখিম, যদি গৈ থাকে আমি কি লিখিম, গৈ থাকিলে আমি লিখিব নোৱাৰোঁ ৱেন লিখিম, ৱেন গৈ থাকিলে কি হ'ব গ'টো লিখিব নোৱাৰোঁ এইটো লিখিম আমি ৱেন লিখিম। ৱেনটো কি ভিটো, বা 2 থাকিলে কি লিখিম ডিডটো লিখিম, 2 থাকিলে আমি কি লিখিব পাৰিম ডিড লিখিব পাৰিম, 2 থাকিলে আমি কি লিখিম 2টো লিখিব নোৱাৰোঁ ডিডটো লিখিম, ভিটোটো লিখিব লাগিব, অৰ্থাৎ পাষ্টটো লিখিব লাগিব, পাষ্ট টেন্সত লিখিব লাগিব। ইয়াত কি আছে
উই গ টু তেজপুৰ লাষ্ট ইয়াৰ। ইয়াত বেলেগ চাবা একো নাকিছে, অলৰেডি ডাইৰেক্ট লাষ্ট ইয়াৰ বুলি কৈছে। লাষ্ট ইয়াৰ বুলি ক'লে আমি গম পাব লাগিব পাষ্ট ইনডেফিনিট টেন্সত আমি কাৰেক্ট টেন্স কৰি দিব লাগিব। লাষ্ট ইয়াৰ বুলি মই ইয়াত সূত্ৰটো দিছোঁ যদি লাষ্ট ইয়াৰ, লাষ্ট নাইট বা লাষ্ট উইক, লাষ্ট মন্থ আহি যায় তেতিয়াহ'লে আমি গম পাম যে এইটো কি পাষ্ট ইনডেফিনিট টেন্স। উই গ টু তেজপুৰ লাষ্ট ইয়াৰ, অলৰেডি ডাইৰেক্টলি ইয়াত কি হৈছে লাষ্ট ইয়াৰ বুলি আহিছে, গতিকে আমি গম পালোঁ এইটো কি পাষ্ট ইনডেফিনিট টেন্স। পাষ্ট ইনডেফিনিট টেন্সৰ নিয়মটো কি ছাবজেক্ট প্লাছ ভিটো। মই কৈছোঁ যে গৈ থাকিলে আমি কি লিখিব লাগিব, গৈ লিখিব লাগিব, ৱেন লিখিব লাগিব। গৈ ঠাইত কি হৈ যাব আই ৱেন, উই ৱেন টু তেজপুৰ, বাকী একো চেঞ্জ নহয়, ঠিক একে থাকিব। তেজপুৰ লাষ্ট ইয়াৰ, অকল আমি ভাৰ্বটোৱে চেঞ্জ কৰিম, অকল ভাৰ্বটো চেঞ্জ কৰিম, বাকী ইয়াত একো চেঞ্জ নহয়। 2 নম্বৰটো দিছোঁ হি কাম হিয়াৰ ইন 1998, হি কাম হিয়াৰ ইন 1998 বুলি কৈছোঁ, গতিকে এইটো কি 1998 মানে হি কাম হেৰি আগতে আহি গৈছিল, এইটো কি কামটো সমাপন হৈ যাব বুজিছে। গতিকে কামটো কি, কামটো বহুকাল আগতে কি হৈছে সমাপন হৈ গৈছে। 1998তে কি হৈছে কামটো হিয়াৰ বুলি কৈছে, ইয়াত আহিছিল। সি কি কৈছিল 1998তে আহিছিল, কামটো অলৰেডি সমাপন হৈ গৈছে, বহুকাল আগতে সমাপন হৈ গৈছে, গতিকে আমি এইটো গম পালোঁ কি পাষ্ট ইনডেফিনিট টেন্স। কাম আছে, আমি কাম থাকিলে কাম লিখিব নোৱাৰোঁ, ইয়াত পাষ্টটো লিখিব, এইটো হৈছে প্ৰেজেণ্টটো, অৰ্থাৎ প্ৰেজেণ্ট লগতে এইটো ভিতহে আছে, আমি কি লিখিব লাগিব ভিটোত লিখিব লাগিব। ভিটোত লিখিলে কি হ'ব কাম কেম, বাকী একো চেঞ্জ নহয়, চেম থাকিব। ইন 1998 অকল ভাৰ্বটোৱে চেঞ্জ কৰিম। 3 নম্বৰটো আছে আই ৰিচিভ ইউৰ লেটাৰ য়েষ্টাৰডে, আছে ইয়াত য়েষ্টাৰডে। মই কৈছোঁ ডাইৰেক্ট যদি এইবিলাক থাকে য়েষ্টাৰডে, লাষ্ট নাইট, লাষ্ট উইক, মান্থ ইয়াত থাকে তেতিয়াহ'লে ডাইৰেক্ট পাষ্ট ইনডেফিনিট টেন্সত কৰি দিলে হ'লে ভাবি থকাৰ প্ৰয়োজন নাই। আই ৰিচিভ ইউৰ লেটাৰ য়েষ্টাৰডে, ইয়াত একো চাব লগা নাই, অলৰেডি লাষ্টৰ ফালে কি আছে য়েষ্টাৰডেটো আছে, গতিকে আমি গম পালোঁ এইটো কি পাষ্ট ইনডেফিনিট টেন্স, ডাইৰেক্ট পাষ্ট ইনডেফিনিটত কৰি দিলোঁ। আই ৰিচিভ, ইয়াত এইটো নাই আচলতে আই ৰিচিভ বুলি আহিব, ঠিক আছে। আই ৰিচিভ, ইডিটো আমি নিজে লগাব, ডিটো আমি নিজে লগাব লাগিব। RECIVED, ৰিচিভ ইউৰ লেটাৰ য়েষ্টাৰডে। একো চেঞ্জ নহয়, অনলি কোনটো চেঞ্জ হ'ব অকল ভাৰ্বটো চেঞ্জ কৰিম। ভাৰ্বটোত যদি কি থাকে প্ৰেজেণ্ট থাকে আমি পাষ্টত লিখিম, প্ৰেজেণ্টত আছে সেইকাৰণে কি লৈছোঁ পাষ্টত লিখি দিছোঁ। নেক্সটটো হৈছে আই ন' ইয়াৰ চিন্স লাষ্ট ইয়াৰ, অলৰেডি ডাইৰেক্ট লাষ্ট ইয়াৰ ইয়াত আছেই, কৈছে যদি লাষ্ট ইয়াৰ থাকে শেষৰ ফালে বা লাষ্ট নাইট, লাষ্ট উইক, লাষ্ট মন্থ ইয়াৰ, গতিকে কি আছে লাষ্ট ইয়াৰ আছে, গতিকে আমি গম পালোঁ পাষ্ট ইনডেফিনিট। আই ন' হৈছে কি হ'ব, ন'টো প্ৰেজেণ্টটোত হয়, পাষ্টত আমি কি লিখিম নিউ, আই নিউ, বাকী চেম থাকিব, একো চেঞ্জ নহয়। চিন্স লাষ্ট ইয়াৰ, একো চেঞ্জ নহয় বাকীবিলাক। মানে প্ৰশ্ন কৰিম আমি কি ফিউচাৰ ইনডেফিনিট টেন্স। ফিউচাৰ ইনডেফিনিট টেন্স ভাৰ্বৰ আগত চেল বা উইল বহুৱাই এই টেন্স কৰা হয়। ফিউচাৰ ইনডেফিনিট চেল বা উইল ভাৰ্বৰ আগত চেল বা উইল বহুৱাই এই টেন্স কৰা হয়। নোট বুলি দিছোঁ ইয়াত, ওৱান ইজ পাৰ্চনৰ পাছত উইল আৰু টু নেট পাৰ্চন আৰু থ্ৰী নেট বা থাৰ্ড পাৰ্চন মানে ছেকেণ্ড পাৰ্চন আৰু প্ৰথম পুৰুষ, পাৰ্চন মানে হৈছে পুৰুষ, প্ৰথম পুৰুষ আৰু প্ৰথম পুৰুষৰ পাছত উইল আৰু দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষৰ পাছত কি চেল বহুৱা হ'ল। ওৱান ইজ পাৰ্চনৰ উইল আৰু টু নেট পাৰ্চন আৰু থাৰ্ড পাৰ্চনৰ পাছত চেল দিলে হ'ল। যিটো চেণ্টেঞ্চ ৰাখিব সেই চেণ্টেঞ্চত যদি পাৰ্চনটো ওৱান ইজ পাৰ্চন হয় মানে প্ৰথম পুৰুষ হয়, তেতিয়া আমি কি বহাম ভাৰ্বটোৰ আগত উইল বহাম। আৰু যদি থাৰ্ড পাৰ্চন আৰু বা থাৰ্ড পাৰ্চন আৰু ছেকেণ্ড পাৰ্চন তেতিয়া কি কৰিম ভাৰ্বটোৰ আগত চেল বহাম। ওৱান ইজ পাৰ্চন মই দিছোঁ, ওৱান ইজ পাৰ্চন মানে কি, ওৱান ইজ পাৰ্চন মানে হৈছে প্ৰথম পুৰুষ, প্ৰথম পুৰুষত কি কোনবিলাক আহে আই ইউ এইবিলাক কি প্ৰথম পুৰুষ। টু নেট পাৰ্চন মানে দ্বিতীয় পুৰুষ, দ্বিতীয় পুৰুষত কি দ্বিতীয় পুৰুষত আহে ইউ। থাৰ্ড পাৰ্চন কি আহে মানে থাৰ্ড পাৰ্চন হৈছে তৃতীয় পুৰুষ, হি চি ৰমেন যিকোনো নাম হ'ব পাৰে, তাত মোৰ নামো হ'ব পাৰে বা আৰু কাৰোবাৰ নামো হ'ব পাৰে, যিকোনো নাম আহিলে এইবিলাকৰ পিছত আমি কি বহাই দিম চেল বহাম। চেল বহাৰ ফলে ভাৰ্বটো কি কৰি দিম, ভাৱে থাকিব, ভাৰ্বটোৰ কোনো পৰিৱৰ্তন নহয়। এটা আৰু এটা নোট দিছোঁ মই কি টুমৰো নেক্সট উইক, নেক্সট মান্থ, নেক্সট ইয়াৰ থাকিলে এই টেন্স হয়। এই টেন্স মানে কি ফিউচাৰ ইনডেফিনিট টেন্স হয়। টুমৰো, নেক্সট উইক বা নেক্সট মান্থ বা নেক্সট ইয়াৰ যদি থাকে চেণ্টেন্সটো তেতিয়াহ'লে আমি গম পাম যে এইটো কি ফিউচাৰ ইনডেফিনিট টেন্সত আমি কাৰেক্ট টেন্স কৰিম। তেতিয়া নিয়মটো হ'ব কি ছাবজেক্ট প্লাছ চেল উইল ভাৰ্ব, চেল উইলৰ ইয়াৰ যিকোনো এটাই বহিব, চেল বা উইল ইয়াৰ যিকোনো এটা, তাৰপিছত ভাৰ্বটো যিটো থাকে সেই ভাৰ্বটো থাকিব, ভাৰ্বটো ইয়াত কোনো পৰিৱৰ্তন নহয়, ছাবজেক্টটো একে থাকিব। চেল বা উইল আমি চেল উইলৰ সহায় ল'ম অনলি, চেল উইলৰ সহায় ল'ম কেতিয়া যদি প্ৰথম পুৰুষ হয় তেতিয়া আমি কি বহাম উইল বহাম, আৰু যদি থাৰ্ড পাৰ্চন আৰু ছেকেণ্ড পাৰ্চন হয় তেতিয়া চেলৰ সহায় ল'ম। প্ৰথম এক্সাম্পলটো আছে দে প্লে ক্ৰিকেট নেক্সট উইক,
দে প্লে ক্ৰিকেট নেক্সট উইক। ইয়াত অলৰেডি নেক্সট উইক বুলি কৈছে, গতিকে মই ইয়াত দিছোঁৱে যে নেক্সট টুমৰো যদি থাকে বা নেক্সট উইক, নেক্সট মান্থ, নেক্সট ইয়াৰ থাকে চেণ্টেন্সটো, তেতিয়া আমি গম পাম এইটো কি ফিউচাৰ। আমি ফিউচাৰ ইনডেফিনিট কাৰেক্ট টেন্স কৰিম। ইয়াত অলৰেডি নেক্সট উইক আছে, গতিকে আমি গম পাইছোঁ ইয়াত কি কৰিম, আমি ফিউচাৰ ইনডেফিনিট টেন্সত কাৰেক্ট টেন্স কৰিম। দে আছে দে থাকিব, কোনো পৰিৱৰ্তন নহয়। ছাবজেক্টৰ কোনো পৰিৱৰ্তন নহয়। দেৰ লগত কি বহে, দেৰ লগত বহে, দেৰ লগত কি বহে, দেৰ লগত উইল বহে, দে উইল প্লে। ইয়াত ভাৱটো কোনো পৰিৱৰ্তন নহয়। আমি চেল বা উইলৰ অনলি চেল বা উইল এই দুটাৰ যিকোনো এটা সহায় ল'ম। দেৰ লগত উইল হয়, গতিকে আমি কি পাম, উইল পাম। দে উইল প্লে ক্ৰিকেট, বাকী একে থাকিব, একো পৰিৱৰ্তন নহয়। ক্ৰিকেট নেক্সট উইক। 2 নম্বৰ এক্সাম্পল আছে, হি কাম টুমৰো। অলৰেডি ইয়াত কি আছে, টুমৰো আছে, মই দিছোঁৱে নোট বুলি। ইয়াৰ যিকোনো এটা চেণ্টেন্স থাকিবই, যিকোনো এটা ৱৰ্ড থাকিবই চেণ্টেন্সটোত। হি কাম টুমৰো। হিটো কি, হি ছেকেণ্ড পাৰ্চন অলৰেডি মই দিছোঁৱে কি, হিটো থাৰ্ড পাৰ্চন। থাৰ্ড পাৰ্চনত আমি কি, থাৰ্ড পাৰ্চন হ'লে আমি কিহৰ সহায় ল'ম, চেলৰ সহায় ল'ম, গতিকে হিৰ লগত কি বহিব, চেল। হি চেল, কাম কামেই থাকিব, তাতে পৰিৱৰ্তন নহয়। ভাৱটোৰ কোনো পৰিৱৰ্তন নহয়, ভাৱটো চেম থাকিব। টুমৰো। নেক্সট 3 নম্বৰটো হৈছে উই গো টু দি জু অন চানডে। উই গো টু দি জু অন চানডে। অন চানডে মানে কি, অন চানডে বা নেক্সট চানডে, নেক্সট চানডে হ'ব পাৰে ইয়াত, নেক্সট ডে টুমৰো, অন চানডে। এইটো কি পাম আমি, উই গো টু বহি দেখোঁ, উই লগত কি বহে, উইটো কি হয়, প্ৰথম পাৰ্চন, ওৱান ইজ পাৰ্চন, প্ৰথম পৰ্বত কি আছে, আই বা ই থাকিব পাৰে। উই আছে, গতিকে আমি উইল থাকিলে কি হয়, হয় আমি উইল হয়, উই উইল গো টু দি জু অন চানডে বা নেক্সট চানডে হ'ব পাৰে, ইয়াত নেক্সট চানডে বুলি দিব পাৰে, বা নেক্সট চানডে জু নেক্সট চানডে।